सावता ओकाटा सान्ताल जात को गणतांत्रिक और संवैधानिक अधिकार बाबते आंदोलन अगू का और उनारना मिबार छवि को नेल कते तिहिं आसाम रेन राज्यपाल गुलाब चांद कटारिया आले सनाम सानताल फुटो सावता रेन जाति दल आले हवा आले थाना उनारे नेतृत्व लेकाते इंगे और सनाम सानताल फुटो सावता रेन जनरल सेक्रेटरी मितामे रिमान सोरेन साव वाइस प्रेसिडेंट दुर्गा सोरेन साव अन्यान्य कमी को ताहे कना और उनका लेकाते आले चलाव होइलना और चलाव रे सान्ताल जात को आसाम रे संवैधानिक अधिकार चेक को मेना उना को चितान रे मज अडी और नपायते गपाल मराव को होइना और निया गपाल मराव नि आसासने होइना जे नवा भारत दिसम रे सान्ताल को जहां जगह गे मेना को ओना जगह रे सान्ताल जात को दो ट्राइबल नाम से हुकदारी जात कना को और नुकु आसाम रा राजनीति खातिर तिको सेदेले बिदेलो का ओना कथा आइ होय बडाय गया और ओना खातिर तिंग आसासने एमना जे दाराय कान दिन रे ओका आले तिहि गालमराव सेते ओका मेमोरेंडम ले चाला दिन और ना मेमोरेंडम दो माननीय मुख्यमंत्री एमाया और उनकिन तला रे मिद गपालमारा हुआ और गपालमाराव सेते 20 तारीख तयम और हम मिटे उत्सव पर्याय ना गपालमारा हुआ और उत्सव তেখেতক অৱগত কৰোৱা হৈছে আৰু আমি সকলোৱে জানো যে বিগত 1996 চনত যি গোষ্ঠীগত সংঘৰ্ষ হৈছিলে আৰু গোষ্ঠীগত সংঘৰ্ষৰ পিছত বহু পৰিয়ালে আৰ্থিক সাহায্য যিখিনি সুযোগ সুবিধা লাভ কৰিব লাগিছিলে এই আৰ্থিক সাহায্য আজি পৰ্যন্ত লাভ নকৰাৰ কথাখিনি আমি ৰাজ্যপাল ডাঙৰীয়াক অৱগত কৰিছোঁ। এইখিনি বিষয়বস্তুলৈ আজি সজাতীয় দল ইয়াত উপস্থিত হৈছিলোঁ আৰু এই সজাতীয় দলক নেতৃত্ব দিছিলে সদৌ ছাত্ৰ সন্থাৰ ভাৰপ্ৰাপ্ত সভাপতি বিমল কুমাৰ হেমব্ৰম ডাঙৰীয়া আৰু উপস্থিত আছিলে কেন্দ্ৰীয় সমিতিৰ উপসভাপতি দুৰ্গেশ্বৰণ ডাঙৰীয়া, কেন্দ্ৰীয় সমিতিৰ সম্পাদকদ্বয় বীৰেন চৰেণ আৰু সোণীৰাম হেমব্ৰম ডাঙৰীয়া আৰু লগতে উপস্থিত আছিল কেন্দ্ৰীয় সমিতিৰ প্ৰচাৰ সম্পাদক উত্তম মুৰ্মু ডাঙৰীয়া। আজি আমি সদৌ ছাত্ৰ সন্থাই ৰাজ্যপাল ডাঙৰীয়াক লগ কৰি আৰু জনগোষ্ঠীৰ যিখিনি সমস্যা আমি অৱগত কৰাৰ পিছত তেখেতে আশ্বাস প্ৰদান কৰিছে যে অতি শীঘ্ৰে আকৌ সাঁওতাল জনগোষ্ঠীৰ যি মূল সমস্যা এই মূল সমস্যাক লৈ বিতংভাৱে আলোচনা কৰা হ'ব আৰু আলোচনা কৰাৰ পিছত চৰকাৰ পক্ষৰ লগত কেনেকুৱা ধৰণৰ আলোচনা বিলোচনা কৰি এই সমস্যাবোৰ সমাধান কৰিব পৰা যাব তাৰ আশ্বাস আমাক সদৌ ছাত্ৰ সন্থাক আজি প্ৰদান কৰিছে। আমি আশাবাদী যে অনাগত দিনত নিশ্চয়কৈ সাঁওতাল জনগোষ্ঠীৰ সমস্যাসমূহ ৰাজ্যপাল আৰু অসম চৰকাৰৰ যৌথ উদ্যোগত নিশ্চয়কৈ সমাধান হ'ব বুলি